আহক আমি আজি বনাম সাবুন মুলতানি মিটি আৰু এটো হল আমাৰ গ্লিসলিং আৰু এটো আমাৰ হল গোলাপ জল অলপমান দিম দি পেলা আৰু নেমু দি পেলা আমি নেমুটো দি বেলেগকে বনাম আৰু এটো গোলাপ জলটো আৰু গ্লিসলিং দি পেলাই এটো মুলতানি মিটি কেনেকৈ বনাম সাবুনটো গাৰ কাৰণে ছালৰ কাৰণে বহুত ভাল আৰু গ্লো আহিব বহুত স্মুথ কৰি থব এটো কাৰণে আমি সবেজখিনি ইমানটো কাটি লৈছো ইমানটো ডখৰ কাটি লৈছো আমি বনাম যিহেতু মুলতানি মিটি দুটামান আৰু নেমু টেঙা কাৰণে এটো দুটামান এটো আমাৰ খাংটো থৈ লৈছো এগনতে আমি 4টা মান বনাম এয়া দুটা ৰাখি লৈছো এডাল দি বনাম আমি আহক আমি ভিডিওটো আপোনালোকক দেখাম এতিয়া আমি অকমান দি লম ইয়াত গ্লিসলিং অলপমান দি লম এতিয়া আমি দি লম গোলাপ জল এতিয়া আমি এটো পেস্ট বনাই লম এতিয়া আমি কাটি লম এতিয়া নেমু এটা আমি ৰস উলাই লম আমাৰ নেমুখিনি পকি গৈছে অকমান উলালে হৈ যাব এটো সব আমাৰ নেমুখিনি ৰসখিনি কৰিম আমি ইউজ বাকলিখিনি আমি নকৰো কাৰণ পকি গৈছে এসব এনেকে নেমু ৰস উলাই গৈছে আমাৰ নেমু ৰসখিনি উলাই ললো আৰু এইখিনি আমি পেস্ট কৰি ললো আমি পেস্ট বনাই ললো আৰু এইখিনি সাবুন কাটি থোৱা আছে এতিয়া আমি আহক আমি এতিয়া পানী গৰমাই থৈছো এটো আমাৰ পানীটো বইল কৰি লৈছো এতিয়া আমি দি দিম ইয়াত সবেজখিনি মেথা বইলাৰ দিব এৰি কৰি লৈছো আমি বহাই লৈছো এতিয়া আমি সাবুনখিনি গলাবলৈ ইয়াত হেৰি কৰি লৈছো এনেকে ডাবল বইলত দি লব লাগে তলত পানী ওপৰত এটো সবেজখিনি আমাৰ গলিবলৈ আৰম্ভ কৰিছে এতিয়া আমাৰ হৈ গল এইখিনি আমি গলাই লৈছো এতিয়া আমি ইয়াত দি দিম মুলতানি মিটিখিনি আৰু ভালকে ফিটি লম ভালকে ফিটি লব লাগিব আমি ভালকে দি ফিটি লব লাগিব এটা আমাৰ গুটা ৰাখিবলৈ নহব আমি ভালকে মিহলাই লব লাগিব তো মিহলালে আমাৰ ভালকে ফিটিলে তো হৈ যাব আমাৰ এতিয়া আমাৰ হৈ গল এইখিনি মিশ্ৰণখিনি হৈ গল ভালকে ফিটি ললো এতিয়া আমাৰ ঢালি দিম এইখিনি আমি ইয়াত দি লৈছো এলোভেৰা আৰু এতিয়া নেমু ৰস এইখিনি আমি ইয়াত দি লম দুইটা মুলতানি মিটি দি বনালো আৰু দুটা আমি এতিয়া এলোভেৰা আৰু নেমু ৰস দি পেলাই বনাইছো আপোনালোকক দেখাই আছো 1-2 ঘণ্টা ফ্ৰিজত থৈ লম তাৰপিছত আপোনালোকৰ ৰিজাল্টটো দেখুৱাই আছো কেনেকুৱা হয় আমাৰ সাবুনটো আমাৰ হৈ গল সাবুন এয়া মুলতানি মিটি দি বনাইছিলো এয়া সাবুন আমাৰ ৰেডি হৈ গল এটো বেক সাইডটো এটো ফ্ৰন্ট সাইড আমি সাবুনটো ৰেডি হৈ গল এতিয়া আমি চাও ফেনাই নে নেফেনাই কিমান ধুনিয়া হৈছে এখন টান হৈছে বহুত ধুনিয়া হৈছে গন্ধটো বিৰাট ধুনিয়া হৈছে এয়া চাব পাৰে আমাৰ সাবুন এটো আমাৰ যে সাবুনটো হৈ গৈছিল ৰেডি যে এটো আমি ইয়াত থৈ দিছো এটো বেক সাইড এটো ফ্ৰন্ট সাইড টান হৈছে ধুনিয়া হৈছে তো স্কিনৰ কাৰণে খুবেই ভাল মুলতানি মিটি এটো আমি গা ধুবৰ বাবে আমি বনাই পেলাই ইয়াত থৈ লৈছো এটো আমি ব্যৱহাৰ কৰি আপোনালোকক ৰিজাল্টটো দিম